নমস্কাৰ বন্ধুবান্ধৱীসকল আত্মনিৰ্ভৰ অসম 2 লাখ টকাৰ সাহায্য তো এপ্লাইটো কেনেকৈ কৰিব এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিলে লগতে বেল আইকনটো বজাই দিবলৈ নাপাৰিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে তো প্ৰথমতে আপোনালোকৰ আত্মনিৰ্ভৰ অসম বুলি সাৰ্চ কৰি দিব গুগল সাৰ্চ বাৰত আৰু আজি 23 তাৰিখ এতিয়ালৈকে আমাৰ যেটো লিংক আছে এইটো এক্টিভ হৈছে না নাই তো এইটো বিষয়ত আলোচনা কৰি আছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো গুগলত সাৰ্চ বাৰত সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ পিছতে ওপৰত যেটো লিংক আছে এইটোতে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে দিয়া আছে ওয়েবসাইটত দিয়া আছে আসাম কেৰিয়াৰ যেটো ইয়াতে দিয়া আছে নেম অফ স্কিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান তো ইয়াতে দিয়া আছে আৰু নেম অফ অৰ্গানাইজেশ্যন গভৰ্নমেন্ট অফ আসাম তাৰ পিছতে ইয়াতে নং অফ টাৰ্গেট বেনিফিচিয়াৰী 2 lakhs টাইপ অফ স্কিম ফাইনেন্সিয়েল এসিস্টেন্ট তো ফাইনেন্সিয়েল ইয়াৰ 23-24-24-25 লৈকে চলিব আৰু ইয়াতে ফাইনেন্সিয়েল এসিস্টেন্ট रुपीस 2 lakhs 3 lakhs 5 lakhs টু ইনষ্টলমেন্ট তো ইনষ্টলমেন্টত দিব ইয়াতে তাৰ পিছতে ইয়াতে দি আছে এলিজিবল ক্ৰাইটেৰিয়া তো এলিজিবল ক্ৰাইটেৰিয়া যেটো আছে স্কিম এলিজিবল ক্ৰাইটেৰিয়া তো প্ৰথমতে আপোনালোকৰ বেনিফিচিয়াৰী অসমৰ বাসিন্দা হ'ব লাগিব তাৰ পিছতে আপোনাৰ এজ দিছে 18 to 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু তাৰ পিছতে ইয়াতে আছে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম দিছে এটো মিনিমাম 10 পাস্ট দিয়া আছে তাৰ পিছতে ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট ডেট তো আমাৰ যেহেতু স্টাৰ্ট ডেট আমাৰ আজি 23 তাৰিখে আৰম্ভ হোৱা কথা আছিল কিন্তু এতিয়ালৈকে লিংকটো এক্টিভ হোৱা নাই তো আপোনালোকে অলপ সময় পিছতে আৰু ট্ৰাই কৰি থাকিব তাত লিংকটো এক্টিভ হৈ যাব আৰু যদি আপোনালোকে নাপায় তেনেলে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত পিন আপ কৰি ৰাখিম তাৰ পৰা আপোনালোকে ৰিডাইৰেক্ট হৈ এপ্লাইটো কৰিব পাৰিব আৰু ইয়াতে লাষ্ট ডেট মেনশন কৰি দিয়া নাই লাষ্ট ডেট কেই তাৰিখলৈকে চলিব তো আৰু আপোনালোকে যদি অফিচিয়েল সাইটত যদি ভিজিট কৰিব খোজে তো ইয়াতে আছে অফিচিয়েল সাইট ভিজিট যে ওয়েবসাইট তো ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ অফিচিয়েল সাইটত ভিজিট কৰিব পাৰিব তাৰ পিছতে আপোনালোকে এপ্লাই কৰিবলৈ হলে আৰু এতিয়ালৈকে এই লিংকটো এক্টিভ হোৱা নাই ইয়াতে পিন আপ হৈ থাকিব আপোনালোকে ইয়াৰ পৰা ৰিডাইৰেক্ট হৈ এপ্লাই কৰিব আৰু যদি নথুবা যদি আপোনালোকে নাপায় তেনেলে মই মোৰ ভিডিঅ ডেসক্ৰিপচনত পিন আপ কৰি ৰাখি দিম তো আৰু আপোনালোকৰ ডকুমেন্ট আৰু কি লাগিব আপোনাৰ ফটো বেসিক যিবিলাক ডকুমেন্ট আছে আপোনাৰ আইডেন্টিটি প্ৰুফ এড্ৰেছ প্ৰুফ আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট এইবিলাক লগতে এপ্লাই কৰিবলৈ লগতে লৈ আহিব বা আপোনালোক যদি নিজে কৰিব পাৰে মোবাইলত তেনেহলে এইবিলাকে ৰেডি কৰি ৰাখিব আপোনালোকে যেতিয়া লিংকটো এক্টিভ হ'ব তেতিয়া আপোনালোকে এপ্লাইটো কৰিব পাৰিব তো এইটো আছিল সৰু এটা ইনফৰমেশন আপোনালোকৰ যদি ভিডিঅটো ভাল লাগে সাবস্ক্ৰাইব কৰিলে না পাৰে মোৰ চেনেলটো ধন্যবাদ